হাই গাইজ, গুড মৰ্ণিং। এতিয়া কমচে কম ৰাতিপুৱাৰ বাজিছে 6:30। অলপ সোনকালে সাৰ পালোঁ আজি বিশ্বকৰ্মা দিৱস, বিশ্বকৰ্মা পূজা আজি। গতিকে বিশ্বকৰ্মা পূজা উপলক্ষে গাড়ী সেইবিলাকখন ধুব লাগিব। ধুই মেলি তাৰপিছত পূজা দিব লাগিব। ৱাশ্বিং চেণ্টাৰত মই গৈছিলোঁ, ৰাতিপুৱাই উঠি কিনে গৈছিলোঁ। তাতে বহুত জাম, আৰু গুৰিচৰত যিখন ৱাশ্বিং চেণ্টাৰ আছে গোটেইখনত বহুত জাম। যদি মই তাতে যাই কিনে ৰৈ থাকোঁ, গতিকে পূজালৈকে বহুত পলম হৈ যাব। তো এতিয়া ঘৰতে ধুই মেলি পূজাটো দিব লাগিব। ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। আৰু আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'ত আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়ক আৰু বেল আইকনটো প্লিজ ক্লিক কৰিব। ভিডিঅ' মই বহুত দিব পৰা নাই, পলমকৈ আহিছে। চাম পাৰ্চনেলি প্ৰব্লেমৰ কাৰণে মই দিব পৰা নাই বৰ্তমান ভিডিঅ'বোৰ। তথাপিও আপোনালোকে মোক ছাপোৰ্ট কৰি আছে, আৰু আপোনালোকে মই ভিডিঅ' দিলে আপোনালোকে চাই মোক সহযোগ কৰি আছে। চ' থেংক ইউ, ধন্যবাদ আপোনালোকক সকলোকে। আৰু এইটোকে ক'ব খুজিছোঁ যে আপোনালোকে ছাপোৰ্ট কৰি থাকক, আপোনালোকৰ সহযোগ কৰি আছে। থেংক ইউ। আপোনালোকে যদি ভিডিঅ'টো চাইছে, আপোনালোকে দেখিবলৈ পাইছে যে মোৰ বেছি ছাবস্ক্ৰাইবাৰ নাই। প্লিজ আপোনালোকে হেল্প কৰক মোক, প্লিজ আপোনালোকে ছাপোৰ্ট কৰক। বেচিকেলি কিছুমান প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'বোৰ দিব পৰা নাই, বাট এতিয়া ৰেগুলাৰলি ভিডিঅ' আহিবলৈ আৰম্ভ হ'ব। ৰেগুলাৰলি নহ'লেও সপ্তাহত এটাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব প্লিজ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব প্লিজ। থেংক ইউ। চ' গাইজ, মই আকৌ এবাৰ গৈছিলোঁ তাতে ৱাশ্বিং চেণ্টাৰত, কিন্তু তাতে কি ক'ম আৰু এতিয়ালৈকে তামাম ভিৰ হৈ আছে। তাৰ কাৰণে মই ভাবিছিলোঁ ঘৰতে যিহেতু বিশ্বকৰ্মাৰ দিন আজি, গতিকে ধুয়ে থাকোঁ বাহিৰত। গতিকে নিজৰ ঘৰতে আজি হাতেৰে ধুই কিনে পূজা দিম বুলি ভাবিছোঁ। আৰু গতিকে এতিয়া ধুই আছোঁ। অলপ চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব গাইজ। আৰু আপোনালোকে যদি ভিডিঅ'ত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। ৱেয়াৰ কাটি আছোঁ গাইজ। ৱেয়াৰবিলাক কাটি আছোঁ টুকি দিবৰ কাৰণে গাইজ। অলপ বেলেগ টাইপত কাটি আছোঁ গাইজ। এইখিনি বৰ্তমান কটা হ'ব, আৰু কটাৰীটো অলপ ডাঙৰ হ'ল চাগে। একো নাই, কটাৰীটো বহুত সৰু হ'ল। কাটিব পাৰিলে হ'ল, কি নাই। বিয়েকা হৈ গ'ল বে। টাঙাটো আহি গ'ল, টাঙাটো। চ' গাইজ, ঘৰত পূজা চূজা দিয়াৰ পিছত অলপমান বতৰটো ভাল হ'ল। বতৰটো কিন্তু অলপ বেয়া আছিল, কিন্তু ভাল হ'ল এতিয়া। গতিকে ভাল হোৱাৰ কাৰণে অলপ ওলাই আহিছোঁ বাহিৰৰ পিনে, পথাৰৰ পিনে অলপ ওলাই আহিছোঁ। বৰ্তমান ইয়াতে বহুত মানুহ হৈছে, বহুত মানুহ আহিছে। আৰু ইয়াতে বেচিকেলি ইয়াতে কাছ দেখা পোৱা যায়, কিন্তু আজি দেখা পোৱা নাই। আজি কিন্তু দেখিবলৈ পোৱা নাই, কাছ ওলোৱা নাই ইমান ইয়াতে, কিন্তু এনেই দেখা পোৱা যায়। আৰু আপোনালোকে চাব পাৰে এইফালে মানুহ গোটেই মানুহ, চাৰিওপিনে মানুহ আপোনালোকে দেখা পাইছে, একদম মানুহ হৈছে। আৰু বেলেগ একো নহ'লেও চাদা মেইন, গতিকে চাদা কিনো একো নহয়, সৰস্বতী ৰাধা। চ' গাইজ, আহি থাকোঁতে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ বহুত জাম হৈছিল ৰাস্তাত, বহুত ট্ৰেফিক জাম থৈ, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। বাহিৰৰ পৰিস্থিতি অলপ চাই লওক চবে। গাইজ, গোটেই মানুহ গোটেই পিনে মানুহ আহি আছে, যাই আছে, আহি আছে, যাই আছে। চ' বেচিকেলি মই ঘৰৰ পৰা ওলাই আহোঁতে ভাত চাত খাই অহা নাছিলোঁ। পূজা দিয়াৰ পিছত ডাইৰেক্ট আহিছিলোঁতো, গতিকে ভাত চাত খোৱা একো হোৱা নাছিল। গতিকে অলপ ভোক লাগিছে। এতিয়া হোটেল এটা বিচাৰি কিনে ভালকৈ ভাত নহয় দেচোন, কিবা এটা খাব লাগিব। পৰঠা চৰঠা কিবা এটা খাই লোৱা। হোটেলত আহিছিলোঁ, ইয়াতে বহুত ভিৰ। চ' নেক্সট হোটেল এটা বিচাৰিব লাগিব। চ' তাতে বহুত ভিৰ, এটা নেক্সট হোটেল এটা বিচাৰি আছোঁ। বৰ্তমান পোৱা নাই, এইফালে আছে চাগে, চালোঁ। এতিয়া বৰ্তমান পুৰিটো খাই লোৱাৰ পিছত ইফালে যাব লাগিব, ক'ত কি আছে চাব লাগিব। আপোনালোকে দেখিবলৈ পাইছে মিঠাই দোকান, অলপ পিছত মিঠাই চিঠাই লৈ কিনে ঘৰত যাব লাগিব। গতিকে এতিয়াই নলওঁ, অলপমান চাই লওঁ ক'ত কি আছে, ক'ত কি নাই। গতিকে আপোনালোকে চাই লওক ভিডিঅ'টো। চ' গাইজ, আজি ভিডিঅ'টো একদম শ্বৰ্ট এণ্ড চিম্পল আছিল। আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। এণ্ড চি ইউ ইন দ্য নেক্সট ব্লগ। টাটা, বাই বাই।